কাৰ্বি আলং পশ্চিম কাৰ্বি আলং আৰু কাৰ্বি আলঙৰ মাজত এটা ডেডিকেটেড ৰোড আমি বনাবৰ বাবে প্ৰয়াস কৰিছিলোঁ আৰু আজি আমি সফল হৈছোঁ। পশ্চিম কাৰ্বি আলঙৰ পৰা হাওৰা ঘাটলৈকে ৭২ কিলোমিটাৰৰ এটা ৰাস্তা এক্সক্লুচিভলি ফৰ দ্য ট্ৰান্সপৰ্টেশ্যন বিটুইন দ্য টু কাৰ্বি আলং ডিষ্ট্ৰিক্ট আজি আমি ১,০০০ কোটি টকা ব্যয় কৰি বনাবৰ কাৰণে আধাৰশিলা কৰিছোঁ। নেশ্যনেল হাইৱেৰ ওপৰত এখন ফ্লাইঅভাৰ হ'ব যাতে দুইখন কাৰ্বি আলং জিলাক সম্পূৰ্ণভাৱে সংযোগ কৰিব পাৰি আৰু বিভিন্ন স্থানত এলিফেণ্ট পাছিঙৰ কাৰণে বা হাতী যাতায়াতৰ কাৰণেও এলিভেটেড কৰিডৰ থাকিব। এটা সুন্দৰ ৰাস্তা কাৰ্বি আলঙৰ জিলাৰ ৰাইজে পাব। যোৱাবাৰ কাৰ্বি আলঙৰ ইলেকশ্যনৰ সময়ত গোটেইকেইটা কাউন্সিল এৰিয়াতে মই বিশেষ ৰাস্তাৰ কথা ঘোষণা কৰিছিলোঁ। ৰজাবাৰী হওক, আমট্ৰেং হওক, হেৰণি জিৰিকিন্দাং হওক বা ডিফু ধনচিৰি হওক, তাৰে আজি ৪টা ডাঙৰ ৰাস্তাৰো কাম আজি আমি আধাৰশিলা কৰিছোঁ আৰু ৬টা ৰাস্তাৰ কাম আমি এই বছৰত আৰম্ভ কৰিম। কাৰ্বি আলঙত জল জীৱন মিছন আঁচনিৰ ১,০০০ কোটি টকাৰ কাম 900 crore rupees কামো আজি আৰম্ভ হৈছে। ৩০০ কোটি টকা ব্যয় কৰি মডেল অংগনবাদী চেণ্টাৰ আৰু ২৫ কোটি টকা ব্যয় কৰি জিলা উপায়ুক্তৰ কাৰ্যালয়। অৰ্থাৎ ইলেকশ্যনৰ সময়ত আমি যিমানবিলাক প্ৰতিশ্ৰুতি দিছিলোঁ তাৰ বহু শতাংশ আজি আমি ধৰাতলত আমি লৈ অহাত সফল হৈছোঁ। মই নাজানো, আমাৰ অসম চৰকাৰৰ কৰ্মচাৰী ১ তাৰিখে দৰমহা পাবই। ইয়াত কাৰ্বি আলং কাউন্সিলৰ কিবা হ'ব পাৰে আৰু তেনেকুৱা মই নাজানো, কিন্তু অসম চৰকাৰত আপুনি কোনো এজন পৰুৱা এটা সুধিলেও ক'ব যে ১ তাৰিখে দৰমহা পায়। ছাৰ, কাৰ্বি আংলঙৰ সকলো উগ্ৰপন্থী সংগঠনৰ ইতিমধ্যে চুক্তি হৈছে, কিন্তু কুকি সংগঠন দুটা থাকি গৈছে। কোন দুটা সংগঠন? কি আৰু মাৰ আছে, তেওঁলোকৰ লগতো আলাপ আলোচনাৰ প্ৰক্ৰিয়া চলি আছে। মই আজি লগো পাইছোঁ। স্যার প্রাক্তন MLA জয়রাম ইংলেঙে ইয়াৰ পৰা দল ত্যাগ কৰিছে। তেওঁ বহুত দিন ধৰিতো পাৰ্টিত এক প্ৰকাৰ নাছিলেই। তেওঁ প্ৰথম আমাক কৈছিল অসুস্থ হৈ আছে। আজি ৫ বছৰতো তেওঁক মই লগেই পোৱা নাই। গতিকে তেওঁ পেপাৰত পালোঁ জইন কৰিলে, কিন্তু মই MP ইলেকশ্যনতো আহিলোঁ, MLA ইলেকশ্যনত আহিলোঁ, কাউন্সিল ইলেকশ্যনতো আহিলোঁ। ময়ে ইয়াত আহিলে খবৰ লওঁ যে তেওঁ ক'ত আছে। তেওঁ যে BJPত আছে ৰিজাইন দিয়া দিনাখনে মই গম পাইছোঁ। স্যার ৰিপুণ বৰাই এটা অভিযোগ আনিছে। স্যার ৰিপুণ বৰাই এটা আমাৰ কংগ্ৰেছ প্ৰেচিডেণ্টে এটা অভিযোগ আনিছে যে আজমলে যিটো প্ৰৰোচনামূলক ভাষণ দিছে এইটো আপোনাৰ প্ৰৰোচনাত দিয়া বুলি। আজমল আৰু তেওঁলোকৰ ফুটবল খেলত চলি থাকে, আজি ভাল কালি বেয়া, সেইকাৰণে এইবিলাকত মই কমেণ্ট দিওঁ। আজি এটা অভিলেখ হৈ গৈছে। এতিয়া ৰিজাল্ট দিব 2টা বজাত। আৰু এইবাৰ এটা ডাঙৰ কথা যে অসমৰ প্ৰতিখন জিলাই সমানুপাতিক চাকৰি পাইছে। আমি সেইটো কোনো জিলা ৰিজাৰ্ভেশ্যন নাছিলে, কিন্তু ৰিজাল্টৰ পিছত মই চাই দেখিলোঁ যে বৰাক ভেলীত চাকৰি হৈছে, উজনিত চাকৰি হৈছে, উত্তৰ অসমত হৈছে, নামনিত হৈছে। এক প্ৰকাৰ সকলোকেইখন জিলাত সমানে প্ৰপৰ্চনত চাকৰি হৈছে। যদি ডিব্ৰুগড়ত 700 হৈছে,